এনেকৈয়ে 10,000 মানুহ একেলগে ভোগ উপভোগ কৰি আছে। হরি নামে নাম ধর্ম শ্রীমন্ত শংকৰদেৱ ভংগ 93 সংখ্যক বাৰ্ষিক অধিৱেশন। নামঘৰটোৰ ভিতৰৰ দৃশ্য অলপ আপোনালোকক দেখাইছোঁ, চাই লওক নামঘৰটোৰ ভিতৰৰ দৃশ্য। আৰু এইফালে গেটটো যে আছে, গেটটো পূৰা সম্পূৰ্ণ বাঁহেৰে বনাইছে। বীৰ চিৰাদাৰ তোৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন স্থান হাতীখোলা পথাৰ মৰমজনা ৰঙিয়া। আৰু এইটো শৰাইটো দেখা পাইছে কি ধুনীয়া বনাইছে, বাঁহৰে বনাইছে আৰু এইবোৰ ফুলেৰে কি ধুনীয়া সজাই ৰাখিছে। আৰু এইটো মেইন গেট হয় ভোজনালয়। আৰু এইফালে চাই লওক য'ত মানে 310টাৰো অধিক চৌকা কৰা হৈছিল, তাত বৰ্তমান মই আহিলোঁ। ইয়াতে দাদাসকলে ভাত আঞ্জা বনাইছে, চব্জি কি ধুনীয়াকৈ বনাই থৈ দিছে, দেখা পাইছেনে? চব্জিবোৰ বনাই কিনে ৰেডি কৰিছে। আৰু ইয়াতে দালি বনাই আছে দাদাই। আৰু এনেকুৱাকৈ 310টা চৌকাত মানে থালিত ভাত বনোৱা হৈছে। আৰু এটা চৌকাত মানে এটা থালিত দুজনকৈ ৰান্ধনি দিয়া হৈছে। এনেকৈ ভাত আঞ্জাবিলাক বনাই আছে। আৰু এইফালে দালি বনাই থৈ দিছে। ইয়াত দালি দেখা পাইছে কিমান দালি। আৰু এইফালে দেখা পাইছেনে এইবিলাক যে ভাত মোটামুটি বনাই এনেকৈ থৈ দিছে। 5 কুইণ্টেলৰো অধিককৈ ভাত এনেকৈ বনাই থৈছে। বৰ্তমান ইয়াতে সজাই পৰাই ৰাখিছে এয়া ভাত। আৰু এইফালে চব্জিবিলাক ধুই আছে বৰ্তমান এই দমকলৰ পাৰতে। এতিয়া ভোগ দিবৰ কাৰণে ৰেডি কৰি ৰাখিছে। এই ঠেলাত ভাতবিলাক এনেকৈ ৰেডি কৰিছে। এতিয়া ভোগ দিবৰ কাৰণে লৈ যাব ভাতবিলাক বাপসকলে। কৃষ্ণ কৃষ্ণ। আৰু এনেকৈ চব্জিবিলাক নি থকা হৈছে, ঠেলাক চব্জি, ঠেলাক ভাত এনেকৈ নি থকা হৈছে। আৰু এনেকৈ ভাত দিয়া হৈছে। এতিয়া বৰ্তমান প্ৰাৰ্থনা কৰি আছে। এনেকৈ প্ৰাৰ্থনা কৰি বৰ্তমান বাপসকলে এনেকৈ দালি ভাত চব্জি এনেকৈ বিতৰণ কৰি আছে। বৰ্তমান ইয়াতে 10,000ৰো অধিক মানুহ একেলগে মানে ভোগ উপভোগ কৰিব পাৰিব। এয়া দেখা পাইছে 10,000ৰো অধিক মানুহ বৰ্তমান বহি আছে আৰু ভাত এনেকৈ বিতৰণ কৰি আছে। এয়া ঠেলাক আনি আছে। আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিব। আৰু নতুনকৈ কোনোবা যদি চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মানে প্ৰথম দিন আছিল আৰু 2 দিন আছে। ৰবিবাৰে আপোনালোকে আহিব বুলি আশা থাকিল। এদিন আহিব। আৰু 3খনকৈ নাটক আয়োজন কৰা হৈছে। আজিলৈ বাই বাই, জয় আই অসম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।